নমস্তে বন্ধুসকল, পলাশ কেজনি ডিষ্ট্ৰিক্টত আপোনালোকক স্বাগতম জনাইছোঁ। আজি এনে এটা ঘৰুৱা ভিডিঅ' আপোনালোকক দেখুৱাম। ভিডিঅ'টো কেনেকুৱা হয় চাই থাকক। ভিডিঅ'টো মানে কি ক'ম আৰু প্ৰয়োজন নহয়ে, এখন খেতি কৰিম বুলি ভাবিছোঁ। আমাৰ পিছফালে ঘৰত এয়া চাওক, এইখিনি মাটি মোটামুটি 1.5 বিঘামান মোৰ কাষত এটা পুখুৰী আছে। সেইটো পুখুৰী আৰু লগতে এইখন ফাৰ্ম, এখন ফাৰ্ম, এখন গাহৰি আছে 4টা। এঘৰীয়া জীৱনটো ভাবিছোঁ আৰু কি কৰি চাওঁ, যদি খেতি সন্মান কৰিম। চাওক আলু দিব আৰম্ভ কৰিছোঁ। তেনেহ'লে নাজানো হ'ল আগতেও কৰিছোঁ বাৰু, আগৰখিনি ভাল নহয়। এইবাৰ চাওঁ তাকে মনত গাহৰিটো যেনে আশা খাওঁ আকৌ না কি হয় চাওঁ আৰু এয়া চাওক, মোৰ বন্ধুৱে কৰিছে খেতি, লগতে ময়ো আছোঁ দেই। বন্ধু বুলি নহয়, ভুলও বন্ধু বুলি ক'লে দুটা ভাগা আছে আমাৰ। বঢ়িয়া, এই যাত্ৰা কৰিছোঁ মাত্ৰ। এইখিনি গোটেইতে আলু, তাৰপিছত এইখিনি এইটো আলি আছে, এইটো আলি, এইপিনে হ'ব আলু, মোটামুটি 1 বিঘামান আছে। আৰু এইটো আলিটোৰ হ'ব মূলা, বেহৰ, তাৰপিছত তোমাৰ তিয়ঁহ খেতি, তাৰপিছত পালেং, এইখিনি ৰঙালাও, এইখিনি হ'ব আৰু। এই কাষতে এখন ফাৰ্মো আছে, এইখন ফাৰ্ম এই পানীলাও খেতি এইখিনি। আৰু কাষত আছে আপোনালোকৰ ধান। এয়া এইটো বস্তুটো দেখিছে, এইটো বস্তু আমাৰে। এইটো এই তাৰে আৰু বাঁহৰ ইপিনে পুখুৰী আছে, ডাঙৰ পুখুৰী। আৰু এইপিনে এই খেতি ফাৰ্মৰ মুৰ্গী আছিল, আজি চেছ হ'ল নিয়া। আৰু গাহৰি আপোনালোকক দেখুৱাইছোঁ, গাহৰিবিলাক চাই থাকক ভিডিঅ'টো। গাহৰি কেইটা আছে, গাহৰি এইটো এটা, এইটো এটা কেনে কৰি, এইটো এটা, এইটো হৈছে মতা, এইটো মতা, তাৰমানে এইটো মৰদটো মতা। এই দুটা হ'ল আৰু আছে এই এইটো পুখুৰীটো মাছ দিয়া আছে। মাছ বৰ্তমান চেচ, পানী হয়। এয়া গাহৰি, এইটো গাহৰি ফাৰ্ম। এইটো লাম্বা ক'লে আপোনালোকে লগ পাব, সেইকাৰণে লাম্বা বেছি কৰা নাই। দুটা মাটিতে আপোনালোক দেখাইছোঁ, মাটিখিনি দিছোঁ। কি হয় চাওঁ, দেখা যাওক। এইটো খেতিখিনি কৰি লৈ চাওঁ, দেখা যাওক কি হয়। ভালে হ'ব চাগে, আপোনালোকে আশীৰ্বাদ কৰিব। আৰু এইটো ভালে, কিন্তু বহুত এইখিনিতে কৰিম গোটেইখিনি। এইখিনি আলু হ'ব, আৰু ইয়াৰ পিছপিনে হ'ব এই শাক পাচলিখিনি আপোনালোকক কৈছোঁ আগতে ভিডিঅ'টোত। সেইখিনি হ'ব আৰু মাটিটা চেচ। পিছত এতিয়া আৰু চুকখিনি ৰোৱাৰ পাছে এই ফাকেৰে কদল দি মাটিখিনি দিয়া হ'ব, গুচাই দিয়া হ'ব। সেয়াই দেখক। কিন্তু আৰু আলুখিনি ৰুলোঁ, ৰোৱাৰ পিছত আৰু আপোনালোকক এটা ঠাণ্ডা দিনত আলু হয় যেতিয়া, এতিয়া এটা ভিডিঅ' দিম আপোনালোকক দেখুৱাম আলু কিমানখিনি হয়, চাই থাকক। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। বাই।